যুগে যুগে এই পৃথিৱীত এনে কিছু লোকৰ আগমন ঘটে যিয়ে নিজৰ সাহস বিচক্ষণতা আৰু বাহুবলৰ মাধ্যমেৰে নিজৰ বীৰত্বৰ পৰিচয় দি নিজৰ নাম ইতিহাসৰ পাতত যুগস্মৰণীয় কৰি যায়। এটা জাতিক সঠিক পথত পৰিচালিত কৰিবলৈ হ'লে এক সুনিপুণ আৰু সঠিক দিগদৰ্শনৰো নিতান্ত প্ৰয়োজন আৰু এনে বীৰ পুৰুষসকলেইতো সেই দায়িত্বত আগুৱাই আহে। এই সকলেই মহাবীৰ, যাক লৈ সৃষ্টি হয় নানা গল্প গাথা, যি ইতিহাসৰ পাতত স্বৰ্ণাক্ষৰে জিলিকি ৰয়। নমস্কাৰ বন্ধুসকল, আজি আমি বৰ্ণনা কৰিবলৈ ওলোৱা চিনেমাখন হ'ল হাৰকিউলিছ, যিখন প্ৰখ্যাত ডাইৰেক্টৰ ব্ৰেট ৰেটনাৰৰ 100 মিলিয়ন বাজেটৰ এখন আমেৰিকান বেষ্ট পপুলাৰ একশ্যন এডভেঞ্চাৰ ফেণ্টাচি মুভি আৰু ইয়াৰ বক্স অফিচ কালেকশ্যন হ'ল প্ৰায় 245 মিলিয়ন। তেন্তে আহক ইয়াৰ বিৱৰণীলৈ আগবাঢ়োঁ। গ্ৰীচ দেশৰ এখন পৌৰাণিক নগৰ হ'ল থিপছ, আৰু এই থিপছ নগৰীত এটা অতি ভয়াল নিশা এক অদ্ভুত অসাধাৰণ ক্ষমতাৰ এটি শিশু বালকৰ জন্ম হৈছিল, যাৰ নাম আছিল হাৰকিউলিছ। গ্ৰীচ পুৰাণ মোতাবিক গ্ৰীক দেৱৰাজ অৰ্থাৎ গ্ৰীচৰ সকলো আসমানী দেৱতাসকলৰ ৰজা আছিল মহান জিউছ, যাক দ্য লৰ্ড অফ থাণ্ডাৰ বুলিও কোৱা হৈছিল। আৰু এই দেৱৰাজ জিউছৰ পুত্ৰই হ'ল হাৰকিউলিছ। কিন্তু দেৱতাৰ পুত্ৰ হোৱা স্বত্তেও হাৰকিউলিছ আধা দেৱতা আৰু আধা মানৱ সন্তান আছিল। অৰ্থাৎ হাৰকিউলিছৰ জন্ম হয় দেৱতা আৰু মানুহৰ এক অবৈধ সন্মিলনত। সিফালে জিউছৰ এই অবৈধ সন্তানৰ খবৰ কিন্তু দেৱী হেৰাৰ পৰা কোনোপধ্যে লুকাই নাথাকিল, কিয়নো দেৱী হেৰা আছিল মহা ক্ষমতাধৰ দেৱলোকৰ সকলো দেৱতাসকলৰ ৰাণী, যাক সম্পূৰ্ণ মানৱ জাতিয়ে পূজে। আৰু দেৱী হেৰাই তেওঁৰ স্বামী জিউছৰ এই বিশ্বাসঘাতকতাৰ বাবে হাৰকিউলিছক অতি প্ৰচণ্ড ঘৃণা কৰিছিল। আনফালে হাৰকিউলিছৰ মাতৃ আলকামিনাই নিজৰ পুত্ৰক দেৱীৰ ক্ৰোধৰ পৰা বচাবলৈ হাৰকিউলিছ নামটো ৰাখিছিল দেৱী হেৰাৰ ওপৰত ভিত্তি কৰিয়েই, কিয়নো হাৰকিউলিছৰ অৰ্থই হ'ল হেৰাৰ গৰ্ভ। কিন্তু ইমানতো দেৱীৰ ক্ৰোধ অলপো ক্ষান্ত নহ'ল, আৰু অৱশেষত এদিন দেৱীয়ে হাৰকিউলিছক মাৰি নিঃশেষ কৰিবলৈ দুডাল অত্যন্ত বিষধৰ সাপ প্ৰেৰণ কৰে। কিন্তু জিউছৰ পুত্ৰ হাৰকিউলিছো আছিল কিছু ঐশ্বৰিক গুণসম্পন্ন আৰু প্ৰচণ্ড শক্তিশালী, যাৰ ফলত শিশু হাৰকিউলিছে তাৰ সৰু কোমল দুহাতেৰে দুয়োডাল বিষধৰ সাপক অতি অনায়াসে মোহাৰি মাৰি নিঃশেষ কৰে। লাহে লাহে সময়ে বাগৰ সলায়, আৰু সেই সময়ৰ লগে লগে হাৰকিউলিছো এজন সফল বীৰ যোদ্ধা যুৱকলৈ পৰিণত হয়। তেতিয়া দেৱৰাণী হেৰাৰ আদেশ মৰ্মে সকলো দেৱতা মিলি হাৰকিউলিছক 12টা ভয়ানক কাৰনামা সম্পাদন কৰাৰ নিৰ্দেশ দিয়ে, আৰু চুক্তি মৰ্মে এই সকলোবোৰ শেষ কৰাৰ পাছতো যদি হাৰকিউলিছ জীৱিত হৈ ঘূৰি আহে, তেতিয়াহে দেৱী হেৰাই নিজৰ ক্ৰোধ পৰিহাৰ কৰি হাৰকিউলিছক শান্তিৰে জীয়াই থকাৰ সুবিধা প্ৰদান কৰিব। সিফালে বীৰ হাৰকিউলিছেও অত্যন্ত বীৰত্বৰে এটাৰ পাছত এটাকৈ দেৱীৰ প্ৰতিটো দুঃসাহসিক কাৰনামা নিৰন্তৰে সম্পাদন কৰি গৈ থাকে। হাৰকিউলিছৰ এই সকলোবোৰ দুঃসাহসিক কাৰনামাসমূহৰ মাজৰ এটা আছিল যে সি একেধাৰে কেইবা মাথাযুক্ত বিশাল ভয়ানক চেষ্টানাগক কাটি টুকুৰা টুকুৰকৈ মাৰে, আৰু তাৰ পাছত সি এটা অতি প্ৰকাণ্ড হিংস্ৰ বনৰীয়া গাহৰিক নিধন কৰে, যাৰ এটা খুন্দাত অতি বিশালকায় গছো চূৰ্ণ বিচূৰ্ণ হৈ ভাঙি পৰিছিল। কিন্তু হাৰকিউলিছৰ সকলো কাৰনামাবোৰৰ ভিতৰৰ আটাইতকৈ প্ৰসিদ্ধ মহান কাৰনামা আছিল মিমিয়াৰ দুৰ্ভেদ্য চামৰাৰ অধিকাৰী হিংস্ৰ দানৱীয় সিংহটো, যাৰ চামৰা ইমান মোটা ও ডাঠ আছিল যে তাক কোনো অস্ত্ৰই ভেদ কৰিব নোৱাৰিছিল। কিন্তু অৱশেষত হাৰকিউলিছে তাৰ উন্মুক্ত দুহাতেৰে সেই দানৱীয় সিংহটোকো মাৰি নিঃশেষ কৰে। ক্ৰমান্বয়ে হাৰকিউলিছৰ বীৰত্বৰ এই লোকগাথা গ্ৰীচৰ পৰা লাহে লাহে সমগ্ৰ পৃথিৱীতে বিয়পিব ধৰে। এনেতে আমাক দেখায় যে গ্ৰীচৰ মেচিডনিয়াৰ উপকূলত এটা জলদস্যুৰ দলে এজন যুৱকক ওলোমাই বান্ধি ৰাখিছিল, যি আছিল দৰাচলতে হাৰকিউলিছৰ ভতিজা, আৰু সি সকলো জলদস্যুবোৰক সাৱধান বাণী দি তাক মুকলি কৰি দিবলৈ বাৰম্বাৰ সকীয়াই দি হাৰকিউলিছৰ বীৰত্বৰ সকলো গাথাবোৰ শুনাইছিল। যদিও প্ৰত্যুত্তৰত কিন্তু জলদস্যুবোৰে তাক ইটিকিং কৰি ঠাট্টাহে কৰিছিল, আৰু তাক প্ৰাণে মাৰিবৰ বাবে তাক বান্ধি ওলোমাই ৰখা ৰছীডালত জুই লগাই দিয়ে। কিন্তু তেনেতে হাৰকিউলিছ তাৰ অংৰক্ষকৰ দলটোৰ সৈতে তাত আহি উপস্থিত হয়হি, যাক দেখি মুহূৰ্ততে দুয়োটা দলৰ মাজত এক ভীষণ যুদ্ধ আৰম্ভ হয়, আৰু এসময়ত হাৰকিউলিছে তেওঁৰ অংৰক্ষকৰ দলটোৰ সৈতে মিলি সকলো জলদস্যুবোৰক মাৰি নিধন কৰি ভতিজাকক উদ্ধাৰ কৰি আনে। আনফালে এই ঘাতক জলদস্যুৰ দলটোক মাৰি নিঃশেষ কৰাৰ কাৰণে সেই দেশৰ ৰজাৰ ফালৰ পৰা উপহাৰস্বৰূপে তেওঁলোকে বহুতো সোণৰ মুদ্ৰা আৰু ৰাজদৰবাৰৰ চাহী বিলাসী খানাৰ দাৱাতত চামিল হোৱাৰ সুবিধা পায়। তেনেতে হাৰকিউলিছক লগ পাবলৈ এখন দূৰ দেশৰ এগৰাকী ৰাজকুমাৰী আহি ওলায়,
যিয়ে হাৰকিউলিছক নিজৰ পৰিচয় দি কয় যে তেওঁ থ্ৰেছৰ মহান ৰজা কাৰ্টিছৰ কন্যা ৰাজকুমাৰী আৰ্জিনিয়া আৰু তেওঁ দৰাচলতে হাৰকিউলিছৰ পৰা সহায়ৰ আশাতহে অতি কষ্টৰে ইমান দূৰ আহি ওলাইছে, কিয়নো তেওঁলোকৰ ৰাজ্য থ্ৰেছত ভয়ানক গৃহযুদ্ধই গা কৰি উঠিছে। তেওঁলোকৰ ৰাজ্যৰ ৰাজসেনাপতিয়ে ৰজাক বিশ্বাসঘাতকতা কৰি ৰাজদৰবাৰ দখলৰ লালসাৰে প্ৰতিদিনে আক্ৰমণ কৰিব ধৰিছে, যাৰ ফলত ৰাজ্যত বহুতো নিৰীহ প্ৰজা, শিশু আৰু মহিলাই অকাল মৃত্যুক সাৱটিছে। বহুতো শ্যামলা শস্য পথাৰ জ্বলি বৰ্বৰ বিৰান হৈ পৰিছে। ৰাজ্যত ভয়ানক অনাহাৰৰ সমস্যাই গা কৰি উঠিছে। গতিকে যদি হাৰকিউলিছে তেওঁৰ সহচৰসকলৰ সৈতে আহি ৰজা কাৰ্টিছৰ হৈ যুদ্ধ কৰি তেওঁলোকৰ ৰাজ্যৰ এই ভয়ানক গৃহযুদ্ধক শান্ত কৰাত সহায় কৰে, তেন্তে উপহাৰ হিচাপে ৰজাই হাৰকিউলিছৰ শৰীৰৰ সমপৰিমাণ ওজনৰ সোণৰ মুদ্ৰা এক পুৰস্কাৰ হিচাপে তেওঁলোকলৈ আগবঢ়াব। ৰাজকুমাৰীৰ প্ৰস্তাৱত হাৰকিউলিছ ৰাজি হয় আৰু পিছদিনাৰ পুৱা সকলো ৰাজকুমাৰী আৰ্জিনিয়াৰ সৈতে তেওঁলোকৰ ৰাজ্য থ্ৰেছৰ অভিমুখে আগবাঢ়ে আৰু আহি এসময়ত থ্ৰেছৰ বিশাল ৰাজদৰবাৰ আহি ওলায়। ইয়াতে সকলোৱে দেৱী হেৰাৰ এটা বিশাল মূৰ্তি প্ৰত্যক্ষ কৰে, যিটোত ৰাজকুমাৰী আৰ্জিনিয়াই সকলোকে জনায় যে দেৱী হেৰাই হ'ল থ্ৰেছৰ মেইন আৰাধ্য কুলদেৱী আৰু দেৱীগৰাকীৰ এই বিশাল মূৰ্তিটো সাজি উলিয়াবলৈ তেওঁলোকৰ 5 বছৰ সময় আৰু প্ৰায় 1000 মজদুৰৰ দৰকাৰ হৈছিল। এনেতে ৰাজকুমাৰীয়ে এসময়ত দেৱী হেৰাই হাৰকিউলিছৰ ওপৰত লোৱা প্ৰতিশোধৰ সেই বিখ্যাত প্ৰচলিত লোকগাথাবোৰৰ বিষয়ে থ্ৰেছৰ সকলো জ্ঞাত বুলি হাৰকিউলিছক জনায়। তথাপি কিন্তু ৰাজ্যৰ কিছু সংখ্যক প্ৰজাই হাৰকিউলিছ দেৱৰাজ জিউছৰ পুত্ৰ হোৱাৰ কথাটো সহজে মানিব বিচৰা নাছিল। আনহাতে ৰাজকুমাৰী আৰ্জিনিয়াৰ পুত্ৰ এৰিছ কিন্তু বীৰ হাৰকিউলিছৰ অতি ভক্ত আছিল। সি হাৰকিউলিছক নিজৰ হিৰো আৰু এক আইডল অৰ্থাৎ আদৰ্শ হিচাপে মানিছিল। হাৰকিউলিছৰ বীৰত্বৰ প্ৰতিটো গাথা তাৰ প্ৰায় হুবহু মুখস্থ আছিল। ইয়াৰ পাছত হাৰকিউলিছ তেওঁৰ অংৰক্ষকৰ দলটোৰ সৈতে আহি ৰজাক সাক্ষাৎ কৰে। মহাৰাজ কাৰ্টিছে প্ৰথমে সকলোকে সম্ভাষণ জনাই হাৰকিউলিছৰ প্ৰতিজন সহচৰৰ সৈতে পৰিচয় হয়। কিন্তু ইয়াতে ৰজাই বীৰৰো বীৰ চুৰবীৰ দেৱৰাজ জিউছৰ পুত্ৰ মহাপ্ৰতাপী হাৰকিউলিছৰ অংৰক্ষকৰ ৰূপত এগৰাকী মহিলাক দেখি কিছু হেয়জ্ঞান কৰা যেন পায় সুনিপুণ তীৰন্দাজ ঘাতক চিকাৰী আটলাণ্টাই চকুৰ পচাৰতে দুপাত ধনুৰ বানেৰে ৰজা কাৰ্টিছৰ 2 মুখ্য চন্তৰীৰ ৰক্ষা কবচ দুটা ভেদি নিজৰ বিচক্ষণতাৰ এটা সৰু পৰিচয় দিয়ে, যাক দেখি ৰজাই হতভম্ব হৈ নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খোজে। ইয়াৰ পাছত ৰজাই তেওঁলোকৰ ৰাজ্যৰ ভয়ানক পৰিস্থিতিৰ বিষয়ে সকলোকে বুজাই কয় যে তেওঁলোকৰ দুৰ্গটো সমগ্ৰ থ্ৰেছৰ ভিতৰতে আটাইতকৈ সুউচ্চ স্থান আছিল, যিটো বৰ্তমানে কিন্তু দুভাগত বিভক্ত হৈ এভাগ সম্পূৰ্ণৰূপে ৰিচেছৰ দখলৰ অধীন হৈ পৰিছে। আৰু এই ৰিচেছ আছিল ৰজাৰ আটাইতকৈ বিশ্বাসী প্ৰিয় সেনাপতি, যিয়ে নিজে ৰজা হোৱাৰ কুমন্ত্ৰণাৰে ৰজাক বিশ্বাসঘাতকতা কৰি নিজৰ এটা বিৰাট সেনাদল তৈয়াৰ কৰি লৈছে। ইয়াতে ৰজা কাৰ্টিছে হাৰকিউলিছক সাৱধান কৰি দি কয় যে ৰিচেছ কিন্তু কোনো সাধাৰণ মানুহ নহয়, বৰং এটা ভয়ানক কোলা যাদুৰ তান্ত্ৰিক, যিয়ে সন্মোহন শক্তিৰ দ্বাৰা সাধাৰণ প্ৰজাক মন্ত্ৰমুগ্ধ কৰি নিজৰ সেনাবাহিনীৰ অন্তৰ্ভুক্ত কৰি লয়। তাৰোপৰি ৰিচেছৰ ওচৰত এক অজেয় অশ্বমানৱৰ সেনাদল আছে, যিবোৰ আধা ঘোঁৰা আৰু আধা মানৱদেহী আছিল। সেয়ে ৰিচেছক কোনো মানুহৰ দ্বাৰা কেতিয়াও পৰাস্ত কৰিব পৰা নাযায়। ৰিচেছক কোনো দেৱ মানৱৰ দ্বাৰাহে পৰাভূত কৰিব পৰা যাব, আৰু সেয়ে হাৰকিউলিছে তেওঁলোকৰ শেষ আৰু অন্তিম ভৰসা। ৰিচেছৰ মহাপ্ৰলয়ংকাৰী তাণ্ডৱত নানা নিৰীহ নৰনাৰী সৰ্বহাৰা হৈ সাহায্য বিচাৰি ৰজাৰ কাষলৈ প্ৰতিদিনে আহিব ধৰিছে। সেয়ে যত দ্ৰুত সম্ভৱ এই ৰিচেছক দমন কৰিবই লাগিব। ৰিচেছৰ বিৰুদ্ধে যুঁজা প্ৰতিখন যুদ্ধৰ ফলত যিহেতু ৰজাৰ সৈন্যৰ পৰিমাণো যথেষ্ট কমি গৈছে, সেয়ে ৰাজ্যৰ প্ৰতিজন কৃষক, বেপাৰী আৰু সকলো মজদুৰকে প্ৰশিক্ষণ দি হাৰকিউলিছে নিজৰ সেনাবাহিনী তৈয়াৰ কৰি ল'ব লাগিব। হাৰকিউলিছৰ বীৰত্বৰ সেই গল্পগাথা কোনোৱে মানক চাহে নামানক, কিন্তু সেই বিশ্বাসটোৱে যথেষ্ট, যিটোত হাৰকিউলিছৰ প্ৰতিজন সৈনিকে যুদ্ধক্ষেত্ৰত বীৰত্বৰে আগবঢ়াৰ এক ভয়ানক উদ্দীপনা, সাহস ও মনোবল বিচাৰি পাব। কিয়নো এক বাহুবলী বীৰৰ নেতৃত্বত একোজন সাধাৰণ চন্তৰীও এক ভয়ানক যোদ্ধালৈ পৰিণত হৈ পৰে। পিছদিনাৰ পুৱাই হাৰকিউলিছে সেনাবাহিনী তৈয়াৰৰ প্ৰস্তুতিৰ কামত লাগি পৰে। ৰাজ্যৰ প্ৰায় প্ৰতিজন পুৰুষক অতি কম সময়ত প্ৰশিক্ষণ দি
একোজন বীৰ সেনালৈ পৰিণত কৰিব লাগিব। হাৰকিউলিছৰ উপস্থিতিয়ে সকলো সৈনিকৰ অন্তৰত কিছু সাহস আৰু আত্মবিশ্বাস জগাইছিল যদিও কিন্তু ৰণক্ষেত্ৰত জয়ী হ'বলৈ যুদ্ধৰ সকলো দাওপেচত সিদ্ধহস্ত হোৱাটো প্ৰতিজন সৈনিকৰ বাবে নিতান্ত আৱশ্যক, যিটো এদিনতে শিকি উঠা কাৰো পক্ষে সম্ভৱ নাছিল। আৰু এই কথা বীৰ হাৰকিউলিছে ভালদৰে বুজি উঠিছিল। আনফালে ৰিচেছে তাৰ ভয়ানক সেনাবাহিনী লৈ এফালৰ পৰা সকলো ৰাজ্য ধ্বংস কৰি থ্ৰেছৰ অভিমুখে নিৰন্তৰে আগবাঢ়িব ধৰিছে। সেয়ে হাৰকিউলিছে সকলো দিশ চালি জাৰি প্ৰশিক্ষণৰ এক নতুন কৌশল অৱলম্বন কৰি তাৰ মুষ্টিমেয় সেনাবাহিনীক উদ্দেশ্যি কয় যে সৰ্বপ্ৰথমে তোমালোকে নিজ ঢালেৰে এক দুৰ্ভেদ্য দেৱাল তৈয়াৰ কৰিব লাগিব, যাতে ৰিচেছৰ প্ৰতিটো আক্ৰমণৰ পৰা তোমালোকে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰা। লগে লগে সকলো সৈনিকে নিজ নিজ ঢালেৰে এখন ঢালৰ মজবুত দেৱাল তৈয়াৰ কৰে। কিন্তু পিছ মুহূৰ্ততে হাৰকিউলিছৰ এজন সহচৰৰ আঘাতত ঢালৰ সেই প্ৰতিৰক্ষা দেৱাল মুহূৰ্ততে থানবান হৈ ভাঙি পৰে। তেতিয়া হাৰকিউলিছে সকলোকে কয় যে ঢালৰ দেৱালেই তোমালোকৰ মূল ৰক্ষা কৱচ, আৰু যিমানেই তোমালোকে ইয়াক মজবুতেৰে টিকাই ৰাখিবা সিমানেই শত্ৰু সেনাক পৰাভূত কৰা আমাৰ বাবে সম্ভৱ হৈ উঠিব। ৰাজ্যৰ সাধাৰণ নাগৰিকসকলক একোজন ঘাতক যোদ্ধালৈ পৰিণত কৰিবলৈ হ'লে সঁচাকৈ সময়ৰ যথেষ্ট প্ৰয়োজন আছিল। কিন্তু তেনেতে ৰজাৰ গুপ্তচৰ বাহিনীয়ে খৰখেদাকৈ খবৰ পঠায় যে ৰিচেছে তাৰ সেনাবাহিনী লৈ তেওঁলোকৰ দাঁতিকাষৰীয়া ৰাজ্যখন আক্ৰমণ কৰিবলৈ ওলাই আহিছে। আৰু যদি গুপ্তচৰৰ এই খবৰ সত্য হয় তেন্তে ৰিচেছৰ নেক্সট টাৰ্গেটেই হ'ব তেওঁলোকৰ ৰাজ্য থ্ৰেছ। গুপ্তচৰৰ খবৰে ৰজা কাৰ্টিছক বিচলিত কৰি পেলায়। সেয়ে তেওঁ হাৰকিউলিছক দ্ৰুত যুদ্ধবাহিনী তৈয়াৰ কৰি অনতিপলমে ৰিচেছৰ বিৰুদ্ধে এক ভয়ংকৰ আক্ৰমণৰ নিৰ্দেশ দিয়ে। কিন্তু হাৰকিউলিছে কয় যে নশিকাৰু এদল মুষ্টিমেয় সেনাৰে ৰিচেছক প্ৰতিহত কৰিবলৈ গ'লে হিতে বিপৰীতহে হ'ব পাৰে, আৰু তেনেহ'লে ৰজাই যথেষ্ট কিছু হেৰুৱাব লগাহে হ'ব পাৰে। হাৰকিউলিছক তেওঁৰ সেনাবাহিনী তৈয়াৰ কৰিবলৈ ৰজাই অতি কমপক্ষে সপ্তাহ নহ'লেও 3 দিনৰ আৰু সময় দিয়াৰ দৰকাৰ আছিল। কিন্তু তেতিয়া ৰজা কাৰ্টিছে কয় যে যিমানেই বেছিদিন ৰিচেছ এই পৃথিৱীত জীৱিত থাকিব সিমানেই এখনৰ পাছত আনখন ৰাজ্য জ্বলি ছাৰখাৰ হ'ব, আৰু সিমানেই বেছি নিৰীহ নৰনাৰীয়ে অতি নাৰকীয় যন্ত্ৰণাৰে এক ভয়ানক মৃত্যুক সাৱটিব। আৰু যিহেতু হাৰকিউলিছৰ দৰে এজন দেৱ মানৱ, এজন চুৰবীৰ তেওঁলোকৰ নেতৃত্বত থাকিব, গতিকে আৰু পলম কৰা অনুকূল নহ'ব। লগে লগে ৰজাই সকলোকে লৈ সিদ্ধান্ত লয় যে পিছদিনাৰ পুৱাই তেওঁলোকে সকলো সেনাবাহিনীৰ সৈতে সেই দাঁতিকাষৰীয়া ৰাজ্যখনলৈ যাব, আৰু সেই আদিবাসীসকলৰ সৈতে একেলগ হৈ ৰিচেছৰ সন্মুখীন হ'লে নিশ্চয়কৈ তেওঁলোকে বিজয়ী হ'ব পাৰিব। নিশা ৰাজকুমাৰীৰ পুতেক এৰিছক দেখি হাৰকিউলিছ আগুৱাই আহে। হাৰকিউলিছক পাই তাৰ আনন্দৰ সীমা নোহোৱা হয়। সি কয় যে ডাঙৰ হৈ সি হাৰকিউলিছৰ দৰে এজন মহান বীৰ যোদ্ধা হ'ব, আৰু তেতিয়া সি অকলেই গোটেই দেশ ৰক্ষা কৰিব। শিশু এৰিছৰ কথাত মুগ্ধ হৈ হাৰকিউলিছে তাৰ ডিঙিত থকা সিংহৰ দাঁতৰ লকেটটো তালৈ আগবঢ়াই দিয়ে, যিটো মিমিয়াৰ সেই দানৱীয় সিংহটোৰ আছিল, যিটো বীৰত্বৰ এক মহান স্মৃতি আছিল, যিয়ে শিশু এৰিছক ভৱিষ্যতে অনুপ্ৰাণিত কৰি যাব। ইয়াতে আমাক দেখায় যে ৰাজকুমাৰী আৰ্জিনিয়া ৰজাৰ জীয়ৰী হোৱা স্বত্তেও ৰাজমহলৰ ভোগবিলাসৰ পৰা আঁতৰি এগৰাকী সাধাৰণ দাসীৰ দৰে ৰিচেছৰ অত্যাচাৰৰ বলি হোৱা আহতসকলৰ সেৱাতহে নিমগ্ন হৈ আছিল। আনহাতে ৰজাৰ আদেশ অনুসৰি পিছদিনাৰ পুৱাই ৰিচেছক নিঃশেষ কৰাৰ লক্ষ্যৰে সকলো সৈনিকক একত্ৰিত কৰা হয়। সকলো নশিকাৰু সৈন্য, কাৰো মুখত কোনো মাত নাই। তেতিয়া হাৰকিউলিছে সকলোকে উদ্দেশ্যি কয় যে যুদ্ধৰ মৈদানত তোমালোকৰ ঢালেই তোমালোকৰ মূল আশ্ৰয়স্থল। তোমালোক যেতিয়া শুবা এই প্ৰতিৰক্ষা ঢাল তোমালোকৰ চাদৰ হৈ পৰিব। যেতিয়া যুদ্ধক্ষেত্ৰত থাকিবা এই ঢালেই তোমালোকৰ মূল ৰক্ষা কৱচ হ'ব। দেহত শেষ বিন্দু তেজ থকালৈকে এই ঢালৰ দেৱাল ভাঙিব দিব নোৱাৰিবা, তেতিয়াহে তোমালোকে বিজয়ৰ সোৱাদ গ্ৰহণ কৰিব পাৰিবা। তাৰ পাছত সকলো সৈন্যবাহিনীৰ সৈতে হাৰকিউলিছ তেওঁলোকৰ দাঁতিকাষৰীয়া আদিবাসী ৰাজ্যখন আহি ওলায়। কিন্তু সমগ্ৰ ৰাজ্যখন আচৰিতভাৱে সম্পূৰ্ণৰূপে জনশূন্য আছিল, আৰু এক ভয়াল নিস্তব্ধ পৰিৱেশ চাৰিওফালে বিৰাজ কৰিছিল। লাহে লাহে কিছুদূৰ আগবঢ়াত তেওঁলোকে দেখে যে চাৰিওফালে মানুহৰ মৰাশ য'ত ত'ত সিঁচৰিত হৈ পৰি আছে, আৰু বহুতো মানুহৰ লাওখোলা জাঠিৰ ওপৰত অতি বিভৎসভাৱে ওলোমাই ৰখা হৈছে। এনেতে তেওঁলোকে মন কৰে যে মৰাশবোৰৰ কিছুমান বহুদিনীয়া পুৰণি আৰু কিছুমান মৰাশ একেবাৰে সতেজ আছিল, যিটোত হাৰকিউলিছ কিছু আচৰিত হৈ সম্ভাৱ্য কোনো বিপদৰ উমান কৰি সকলোকে সাৱধান কৰিব লওঁতেই অকস্মাত মৰাশৰ ভেষত পৰি থকা আদিবাসীবোৰে মুহূৰ্ততে চাৰিওফালৰ পৰা তেওঁলোকক ঘেৰি ধৰে। হাৰকিউলিছে কয় যে তেওঁলোকৰ সহায়ৰ বাবেইতো আমি ইমান দূৰ আহি ওলাইছোঁ, তথাপি তেওঁলোকে কিয় আমাৰ লগত যুঁজিব বিচাৰিছে? যাৰ উত্তৰত ৰজাই কয় যে ৰিচেছ হ'ল এক চলনাময় যাদুকৰ,
আৰু সি যাদুৰ দ্বাৰাই আমাক এই আদিবাসীবোৰৰ চকুত শত্ৰু সজাই তুলিছে। হাৰকিউলিছৰ আদেশত তেওঁৰ সকলো সৈন্যই মুহূৰ্ততে ঢালেৰে প্ৰতিৰক্ষা দেৱাল তৈয়াৰ কৰি লয় আৰু হাৰকিউলিছৰ প্ৰচণ্ড এক ঘোচাৰে সৈতে যুদ্ধৰ আৰম্ভণি হয়। হাৰকিউলিছৰ সহচৰসকলে অতি বীৰত্বৰে হিংস্ৰ আদিবাসীবোৰৰ ওপৰত জঁপিয়াই পৰে আৰু তেওঁৰ সেনাই চাৰিওফালৰ পৰা ঢালৰ প্ৰতিৰক্ষা দেৱালৰ মাজত মহাৰাজ কাৰ্টিছক নিৰাপদে ঘেৰি ৰাখে। কিন্তু শিকাৰু সেনাবাহিনীয়ে হিংস্ৰ আদিবাসীবোৰৰ আক্ৰমণত অধিক সময় তিষ্ঠি থাকিব নোৱাৰিলে, যাৰ ফলত ৰজাৰ প্ৰায় বেছিখিনি সৈন্যৰে মৃত্যু হয় আৰু প্ৰতিৰক্ষা দেৱালখনো প্ৰায় খহিব ধৰে। হাৰকিউলিছে এজন মহাবীৰৰ দৰে এফালৰ পৰা সকলো হিংস্ৰ আদিবাসীবোৰ নিধন কৰি গৈ থাকে আৰু তেনেতে তেওঁ দেখে যে ৰজাৰ বাহিনীৰ প্ৰাণ সংকটত। লগে লগে তেওঁ আৰু এজন সহচৰৰ সৈতে মিলি ৰজাক ৰক্ষা কৰিবলৈ দুখন ঘোঁৰাগাড়ীৰ ৰথত উঠি পৰে। ইয়াৰে এখন ৰথ অতি তীক্ষ্ণ তৰোৱাল সংযুক্ত আছিল আৰু আনখনেৰে হাৰকিউলিছে বৃত্তাকাৰে ঘূৰি ঘূৰি হিংস্ৰ আদিবাসীবোৰক ঘপিয়াই কাটি নিঃশেষ কৰিছিল আৰু অৱশেষত প্ৰায়বোৰ আদিবাসীক ধৰাশায়ী কৰি যুদ্ধত জয়লাভ সম্ভৱ হয়। কিন্তু ইয়াতে ৰজাৰ অধিক সংখ্যক সৈন্যই নিহত হয় আৰু তেতিয়ালৈকে ৰিচেছৰো কোনো সন্ধানেই নোপোৱাত ৰজা প্ৰায় নিৰাশ হৈ পৰে। যিহেতু হাৰকিউলিছে এনে এক ভয়ানক পৰিণামৰ কথাৰে ৰজাক বহু আগতেই সতৰ্ক কৰিছিল, গতিকে বৰ্তমানে কিন্তু নিৰাশ হোৱাৰ সময় নহয়। ৰিচেছক প্ৰতিহত কৰিবলৈ হ'লে এক নতুন উদ্যমেৰে এক নতুন বাহিনীক প্ৰশিক্ষণ দি এক উপযুক্ত সময়তহে ৰিচেছক আক্ৰমণ কৰাটো অনুকূল হ'ব। বিশ্ৰামৰ সময়ত প্ৰায় এটা দুঃস্বপ্নই হাৰকিউলিছক অশান্ত কৰি ৰাখে। সেই সপোনটোত হাৰকিউলিছে তাৰ অতি মৰমৰ পত্নী আৰু 2 সন্তানৰ ৰক্তাক্ত মৰাশকেইটা 3 মূৰযুক্ত এটা ভয়ানক কুকুৰনিচিয়া বাঘে তাৰ তীক্ষ্ণ দাঁতেৰে চিৰাচিৰকৈ ফালি খাবলৈ লোৱা দেখা পায়। পুৰণি গ্ৰীচ পুৰাণ মোতাবিক হেডিছৰ 3 মূৰযুক্ত এই কুকুৰনিচিয়াটো অন্ধকাৰৰ দেৱতা বুলি কোৱা হয়। লোকমুখে প্ৰচলিত প্ৰবাদ মতে হাৰকিউলিছ গ্ৰীচ দেশৰ এথেন্সৰ নিবাসী আছিল, কিন্তু কোনো এক ৰহস্যজনক কাৰণে হাৰকিউলিছে নিজেই তাৰ পত্নী আৰু 2 সন্তানক অতি নৃশংসভাৱে হত্যা কৰিছিল, যাৰ বাবে এথেন্সৰ বাসিন্দাই তাক হিংস্ৰ ভাবি ঘৃণাৰ চকুৰে চাব ধৰে আৰু পাছত এথেন্সৰ ৰজা ইউথিৰিয়াছে তাক সমগ্ৰ এথেন্সৰ পৰা বিতাড়িত কৰি বহিষ্কাৰ কৰি দিয়ে। কিন্তু আচলতে হাৰকিউলিছৰ পৰিয়ালক অতি ৰহস্যজনকভাৱে হত্যা কৰা হৈছিল আৰু অতি পৰিকল্পিতভাৱে সেই হত্যাৰ দোষ হাৰকিউলিছৰ ওপৰতে জাপি দিয়া হৈছিল। কিন্তু এই সমগ্ৰ ঘটনাটোৰ বিষয়ে হাৰকিউলিছৰ একোৱেই মনত নাছিল আৰু সেইবাবেই হয়তো হাৰকিউলিছে প্ৰায়ে এই সপোনবোৰ দেখা পাইছিল। হাৰকিউলিছৰ সহচৰসকলৰ এজন জ্যোতিষী আছিল আৰু তেওঁ কয় যে এথেন্সৰ পৰা ঘূৰি অহাৰ সময়ত তেওঁ ডেলফিৰ অৰেকলছৰ সৈতে কথা হৈছিল। অৰেকলছ বুলিলে সেইসকল কুমাৰী কন্যাক বুজায় যাৰ দেৱতাৰ সৈতে যোগাযোগৰ ক্ষমতা থাকে আৰু এই যোগাযোগৰ দ্বাৰাই তেওঁলোকে বিভিন্নজনক বিভিন্ন সময়ত নানা উপদেশ দি যায়। সেই অৰেকলছৰ মুখেৰে জ্যোতিষীজনে কোৱা শুনিছিল যে সেই দুঃস্বপ্নই হাৰকিউলিছক তেতিয়ালৈকে পিছ নেৰে যেতিয়ালৈকে হাৰকিউলিছে তাৰ শেষ আধৰুৱা কাম সম্পন্ন নকৰিব, আৰু সেইটো আছিল যে হাৰকিউলিছে নিজকে নিৰ্দোষী প্ৰমাণ কৰি সপোনৰ সেই ভয়ানক জন্তুটো বিচাৰি তাক নিঃশেষ কৰিব লাগিব। আনফালে ৰজাৰ নতুন সেনাদল গঠনৰ কাম অতি তীব্ৰ গতিত আৰম্ভ হয়। অতি কম সময়তে হাৰকিউলিছে সহচৰসকলৰ সৈতে গোটেই সেনাদলক যুদ্ধৰ নানা দিশত পাৰদৰ্শী কৰি তোলে। তেনেতে ৰজাৰ গুপ্তচৰ বাহিনীয়ে খবৰ পঠায় যে ৰিচেছে তাৰ ব্যাপক সেনাবাহিনী লৈ এষ্টেকাছ পৰ্বতৰ দাঁতিত বাহৰ পাতিব ধৰিছে। হাৰকিউলিছৰ সেনা যিহেতু বৰ্তমানে তৈয়াৰ হৈ উঠিছে, গতিকে আৰু পলম নকৰি গোটেই সেনাবাহিনীৰ সৈতে হাৰকিউলিছ এষ্টেকাছ পৰ্বতৰ অভিমুখে আগবাঢ়ে আৰু ইয়াতে তেওঁলোকে ৰিচেছৰ বাহিনীক প্ৰথমবাৰৰ বাবে দেখা পায়। আনৰ মুখত শুনা কথা এটা কল্পনাহে আছিল মাথো, দূৰৰ পৰা ৰিচেছ বাহিনীক অশ্ব মানৱ যেন দেখা গ'লেও তেওঁলোক কিন্তু দৰাচলতে স্বাভাৱিক মানুহেই আছিল। যিহেতু ৰিচেছৰ মুঠ সেনা হাৰকিউলিছৰ সেনাৰ প্ৰায় 3 গুণ বেছি, সেয়ে ৰিচেছে দম্ভালি মাৰি কয় যে হ'ব পাৰে হাৰকিউলিছ কোনো দেৱতাৰ পুত্ৰ, কিন্তু ইমানবোৰ সেনাৰ বিৰুদ্ধে হাৰকিউলিছৰ বীৰত্বৰ কোনো অস্তিত্ব নাই। সেয়ে সময় থাকোঁতে এতিয়াই তেওঁলোক অহাবাটে ঘূৰি যাওক, নহ'লে হাৰকিউলিছৰ বীৰত্বৰ গাথা ইমানতে শেষ। হাৰকিউলিছে মাথো কয় যে ৰিচেছ, মোৰ চকুত জানো কিবা মৃত্যুৰ ভয় দেখা গৈছে, আৰু ইয়াৰ পাছত হাৰকিউলিছৰ এক তীব্ৰ গৰ্জনৰ সৈতে আৰম্ভ হয় এক মহাৰণ। ৰিচেছৰ যুদ্ধ সেনা অনেক বেছি আছিল যদিও হাৰকিউলিছৰ কৌশলী ৰণনীতিত বাৰুকৈ মুখ থেকেচা খাইছিল। হাৰকিউলিছৰ সহচৰসকলৰ বীৰত্বৰ পৰাক্ৰম, অজস্ৰ তীৰৰ আঘাত, চুৰি তৰোৱালৰ কুপঘাত আৰু হাৰকিউলিছৰ বৰ্মাৰ প্ৰহাৰত একৰ পাছত এক ৰিচেছ বাহিনী বিধ্বস্ত হৈ পৰিছিল আৰু অৱশেষত প্ৰলয়কাৰী এই যুদ্ধত হাৰকিউলিছৰ জয়লাভ সম্ভৱ হৈ উঠে।
তাৰ পাছত ৰিচেছক যুদ্ধবন্দী বনাই থ্ৰেছৰ ৰাজমহল অনা হয়। সকলো প্ৰজাই ৰিচেছৰ দললৈ শিলগুটি নিক্ষেপ কৰে, কিন্তু হাৰকিউলিছ তাৰ কাষলৈ আহিহে জানিব পাৰে যে আচলতে ৰিচেছ নিৰ্দোষী। এই সকলোবোৰতো ৰজা কাৰ্টিছে ছদ্মবেশেৰে কৰোৱা এটা চাল। ৰিচেছে আৰু কয় যে হাৰকিউলিছ, তুমি এনে এজন ৰজাৰ হৈ যুদ্ধ কৰিছা যি এটা সম্পূৰ্ণ জাতিক নিজৰ দাস বনাই ৰাখিছে। তুমি ভুল দলৰ পক্ষলৈ যুদ্ধ কৰিছা। ভাবি চোৱা যে ইমান ডাঙৰ থ্ৰেছৰ নিজৰ সেনা ক'ত, কিয় তোমাৰ মাধ্যমেৰে থ্ৰেছৰ নতুন বাহিনী প্ৰতিষ্ঠা কৰিব লাগিছে। নিশা বিজয়ৰ অনুষ্ঠান আয়োজন কৰা হয়। ৰজা কাৰ্টিছক বিজয়ৰ মুকুট পৰিধান কৰোৱা হয়, কিয়নো তেওঁ এতিয়া একেধাৰে সম্পূৰ্ণ থ্ৰেছৰ একক ৰজাত পৰিণত হৈ পৰে। এনেতে ৰিচেছে চিৎকাৰ কৰি কয় যে এই থ্ৰেছ কোনো ৰজা বা দেৱতাৰ সম্পত্তি নহয়, এই থ্ৰেছ হ'ল ইয়াত বসবাস কৰা সমগ্ৰ জনসাধাৰণৰ। সকলোৱে ৰিচেছৰ প্ৰতি ঘৃণাৰ কুদৃষ্টি ৰাখিছিল যদিও ৰাজকুমাৰীৰ চকুত কিন্তু ৰিচেছৰ প্ৰতি সহানুভূতি দেখা গৈছিল, যিটো দূৰৰ পৰা মনে মনে হাৰকিউলিছে লক্ষ্য কৰি আছিল। সন্দেহেৰে হাৰকিউলিছে ৰাজকুমাৰী পিছলৈ আহি জানিব পাৰে যে প্ৰকৃততে এই ৰাজ্যৰ ৰজা আছিল তেওঁৰ স্বামী। কিন্তু ক্ষমতাৰ এক ঘৃণনীয় লালসাৰে ৰাজকুমাৰীৰ নিজ পিতৃ কাৰ্টিছেই ৰজাক বিষ খুৱাই হত্যা কৰি নিজে ৰজা হয়, আৰু ৰিচেছ আছিল ৰজাৰ প্ৰধান সেনাপতি। আৰু এই লৈয়ে ৰিচেছ আৰু কাৰ্টিছৰ মাজত এই ভয়ানক গৃহযুদ্ধৰ সূত্ৰপাত ঘটিছিল। কিন্তু ৰাজকুমাৰীয়ে সকলো জানিও একো কৰিব নোৱাৰে, কিয়নো তেওঁৰ পুতেক এৰিছক ৰজাই অধীন কৰি ৰাখিছে, আৰু তেওঁ মুখ খুলিলেই তেওঁৰ স্বামীৰ দৰে পুতেককো ৰজাই হত্যা কৰি মাৰিব। ৰজাৰ যিহেতু বয়সো যথেষ্ট হৈ আহিছে, আৰু যেতিয়া এদিন ৰজাৰ মৃত্যু হ'ব তেতিয়া তেওঁৰ পুতেকেই উত্তৰাধিকাৰী হিচাপে সিংহাসনত বহি সমগ্ৰ থ্ৰেছলৈ পূৰ্বৰ দৰে শান্তি ঘূৰাই আনিব। এনেতে ৰজাই হাৰকিউলিছক মাতি পঠায়। খঙত অধীৰ হৈ হাৰকিউলিছে গৈয়ে ৰজাক কয় যে তুমি এজন অতি দগাবাজ বিশ্বাসঘাতক ৰজা, আৰু তোমাৰ অতি ঘৃণনীয় লিপচা পুৰাবলৈহে মোক ব্যৱহাৰ কৰিলা। তেতিয়া ৰজা কাৰ্টিছে কয় যে এজন প্ৰকৃত বীৰেতো লোভত পৰি কেতিয়াও এনে কাম নকৰে, আৰু মোক তুমি ন্যায় অন্যায়ৰ শিক্ষা দিব আহিছা। আৰু যিহেতু এতিয়া মোৰ ওচৰত সকলো আছে, গতিকে মোক তোমাৰ আৰু কোনো প্ৰয়োজন নাই, সেয়ে তোমাৰ ভাগৰ সোণৰ মুদ্ৰা লৈ তুমি নিজৰ ৰাস্তাত যাব পাৰা। তেতিয়া হাৰকিউলিছে নিজৰ সহচৰসকলৰ সৈতে সোণেৰে ভৰ্তি টোপোলাবোৰলৈ ওলাই আহে। কিন্তু তেনেতে সকলোৱে মন কৰে যে সকলো নিৰীহ ৰাজ্যবাসীয়ে অতি কৰুণ আৰু নিৰাশ চাৱনিৰে তেওঁলোকলৈ চাব ধৰে। নিজৰ ওপৰতে যেন হাৰকিউলিছৰ কিবা ধিক্কাৰ জন্মিছিল, কিয়নো এই সকলোবোৰৰ কাৰক কেৱল সি আছিল। লগে লগে হাৰকিউলিছে কান্ধৰ সোণৰ টোপোলাটো মাটিলৈ দলিয়াই দি সকলোকে কয় যে সমগ্ৰ থ্ৰেছবাসীৰ ওচৰত তেওঁ এজন অপৰাধী, আৰু ৰজা কাৰ্টিছৰ পৰা সমগ্ৰ থ্ৰেছবাসীক উদ্ধাৰৰ জৰিয়তেহে সি এই অপৰাধৰ বোজা নিজৰ কান্ধৰ পৰা আঁতৰাব। হাৰকিউলিছৰ সিদ্ধান্তত তেওঁৰ সকলো সহচৰে সন্মতি জনাই যদিও এজনে ইয়াৰ বিৰোধিতা কৰি কয় যে থ্ৰেছৰ সেনা বৰ্তমানে তেওঁলোকৰে প্ৰশিক্ষণৰ দ্বাৰা সুপৰিপক্ক, গতিকে তেওঁলোকক জোকোৱাটো চূড়ান্ত মূৰ্খামি বাদে একো নহয়, যাৰ পৰিণতি নিৰ্ঘাত মৃত্যু। আৰু আমাৰ হাতত যিহেতু ইমানবোৰ সোণৰ মুদ্ৰা আছেই, গতিকে অতি সোনকালে ইয়াৰ পৰা ওলোৱাটোৱেই সকলোৰে বাবে মংগল হ'ব। কিন্তু লগে লগে হাৰকিউলিছৰ আন সহচৰ কেইজনেও সোণৰ টোপোলাবোৰ তালৈ দলিয়াই দিয়ে, আৰু সিও সোণৰ সকলোবোৰ টোপোলা লৈ সকলোৰ পৰা আঁতৰি গুচি যায়। তাৰ পাছত হাৰকিউলিছ সকলোৰে সৈতে মনে মনে ৰাজমহলত প্ৰৱেশ কৰে, কিন্তু ৰজা কাৰ্টিছে বহু আগেয়ে এই অনুমান কৰি তেওঁলোকৰে অপেক্ষাত আছিল, আৰু লগে লগে সকলো সেনাই চাৰিওফালৰ পৰা তেওঁলোকক আগুৰি ধৰে। এনেতে ৰাজকুমাৰী আৰু তেওঁৰ পুতেককো তালৈ অনা হয়। তেতিয়া ৰজাৰ সেনাপতিয়ে কয় যে ৰাজকুমাৰীয়ে হাৰকিউলিছৰ আগত ৰজাৰ সকলো গোপনীয়তা ফাদিল কৰিছিল, যিটো শুনি খঙত ৰজাই ৰাজকুমাৰীৰ পৰা পুতেকক কাঢ়ি তাইকো বন্দী কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছত ৰজাৰ সেনাপতিয়ে বন্দী হাৰকিউলিছক প্ৰহাৰ কৰি বেহোচ কৰি পেলায়, আৰু যেতিয়া হাৰকিউলিছৰ হুঁচ ঘূৰি আহে তেতিয়া দেখে যে তাক বহুতো মোটা মোটা শিকলিৰে মজবুতকৈ বান্ধি ৰখা আছিল। তেনেতে তাৰ কাষলৈ এথেন্সৰ ৰজা ইউথিৰিয়াছ আহি ওলায়। এথেন্স সেইখন ৰাজ্যই আছিল য'ৰ পৰা হাৰকিউলিছক চিৰদিনৰ কাৰণে বিতাড়িত কৰা হৈছিল, আৰু ৰজা কাৰ্টিছে বৰ্তমানে এথেন্সৰ ৰজাৰ লগত মিলি সম্পূৰ্ণ ইউনানত ৰাজত্ব কৰাৰ পৰিকল্পনা কৰিছে। তেনেতে হাৰকিউলিছে দেখে যে এথেন্সৰ ৰজাই নিজৰ লগত সেই তিনিমূৰীয়া ভয়ানক কুকুৰনিচিয়া এটা আনিছে, যিটো প্ৰায়ে সি তাৰ সপোনত দেখা পাইছিল। হাৰকিউলিছৰ কৌতূহল দেখি ৰজা ইউথিৰিয়াছে কয় যে সিয়ে আচলতে তাৰ পৰিয়ালক হত্যা কৰি এই হিংস্ৰ কুকুৰনিচিয়াটোৰ খোৰাক বনাইছিল, কিয়নো সম্পূৰ্ণ এথেন্সত হাৰকিউলিছৰ সুনাম ইমান তীব্ৰতৰ হৈছিল যে সমগ্ৰ প্ৰজাই তাক ৰজা হিচাপে পোৱাৰ আশা পুহিব ধৰিছিল। সেয়ে হাৰকিউলিছ যাতে কেতিয়াও এথেন্সৰ ৰজা হ'ব নোৱাৰে সেই পৰিকল্পনাৰে ষড়যন্ত্ৰ কৰি হাৰকিউলিছক নিচাগ্ৰস্ত কৰি বেহুচ কৰি তাৰ স্ত্ৰী সন্তানক হত্যা কৰি তাৰ ওপৰতে সকলো দোষ জাপি সমগ্ৰ এথেন্সবাসীৰ চকুত তাক ঘৃণাৰ পাত্ৰ সজাই তাক বিতাড়িত কৰা হৈছিল। খং আৰু ক্ষোভত হাৰকিউলিছ অধীৰ হৈ পৰে, কিন্তু লোহাৰ মোটা শিকলিৰে বান্ধি ৰখাৰ বাবে সি নিৰুপায় আছিল। ইয়াৰ পাছত ৰজাই সকলোকে হত্যাৰ আদেশ দিয়ে, আৰু প্ৰথমে নিজৰ জীয়ৰী আৰ্জিনিয়াৰ পৰা
আৰম্ভ কৰিব কয়। তেনেতে হাৰকিউলিছৰ সহচৰ এজনে চিৎকাৰ কৰি হাৰকিউলিছক কয় যে হাৰকিউলিছ, তুমি কি কেৱল তোমাৰ গল্পৰ গাঁথাতে অৱস্থান কৰিবা নে সকলোকে উদ্ধাৰ কৰি তোমাৰ প্ৰতিশোধ পূৰণেৰে তোমাৰ দুঃস্বপ্নৰ পৰা চিৰমুক্ত হ'বা? দেখুৱাই দিয়া সকলোকে তুমি কোন, কি তোমাৰ পৰিচয়। সৃষ্টি কৰা এক নতুন গল্প যি তোমাৰ নতুন প্ৰজন্মই কেতিয়াও নাপাহৰে। আমাৰ পুৰা বিশ্বাস তোমাৰ ওপৰত, তুমি তোমাৰ ওপৰত বিশ্বাস কৰা। লগে লগে হাৰকিউলিছে চিৎকাৰ কৰি উঠে আৰু দুয়োডাল শিকলি ছিঙি মুহূৰ্ততে ৰাজকুমাৰীক ৰক্ষা কৰে আৰু এটা এটাকৈ তিনিওটা কুকুৰ নিচিয়াক ফালি নেফানেফ কৰে। ইয়াৰ পাছত এফালৰ পৰা লগৰ সকলোকে আৰু ৰিচেছকো পিঞ্জেৰাৰ পৰা মোকলাই প্ৰসাদৰ সকলো সৈন্যৰ সৈতে যুঁজে। ইয়াৰ পাছত হাৰকিউলিছে ইউথিৰেছৰ পিছ লয়। ৰজা ইউথিৰেছে কয় যে মই তোমাৰ ৰজা আছিলোঁ আৰু মোক সুৰক্ষা দিয়াৰ তুমি শপত লৈছিলা, গতিকে মোক দয়া কৰি ক্ষমা কৰি দিয়া। হাৰকিউলিছে কেৱল কয় যে ক্ষমা ওপৰলৈ গৈ মোৰ পৰিয়ালক খুজিবি আৰু ইউথিৰেছকো নিঃশেষ কৰে। ইয়াৰ পাছত হাৰকিউলিছ সকলোৰে সৈতে প্ৰসাদৰ বাহিৰ ওলায় আৰু তাত ৰজা কাৰ্টিছ তাৰ বিশাল সেনাবাহিনীৰ সৈতে খাৰা আছিল। সেনাবাহিনীক উদ্দেশ্যি হাৰকিউলিছে কয় যে যুদ্ধত তোমালোক সকলোৱে মোৰ আদেশ মানিছিলা, গতিকে এতিয়া মোৰ কথা শুনা। এই ৰজা এজন বিশ্বাসঘাতক। সিফালে ৰজা কাৰ্টিছে কয় যে ভুল নকৰিবা, হাৰকিউলিছ কোনো দেৱমানৱ নহয়, সি নিজৰ পৰিয়ালৰ হত্যাকাৰী, লোভত বাছ বিচাৰ কৰিব নজনা এটা ভণ্ড বীৰ, আৰু এই প্ৰমাণ তোমালোকে এতিয়াই পাবা। তেনেতে ৰাজকুমাৰী পুত্ৰ এৰিছক হাজিৰ কৰোৱা হয় আৰু হাৰকিউলিছে যদি মাথা নত নকৰে তেন্তে লগে লগে তাক হত্যা কৰা হ'ব। কিন্তু তেনেতে তাত হাৰকিউলিছৰ সেই আঁতৰি যোৱা সাথীজন আহি ওলায় আৰু অতি কৌশলেৰে এৰিছক মুক্ত কৰাত সি দৌৰি মাকৰ কাষলৈ আহিব ধৰে। ৰজাৰ আদেশত শিশুটোক আক্ৰমণ কৰাত হাৰকিউলিছৰ এজন সহচৰে তাক প্ৰতিৰক্ষা কৰে, কিন্তু দুৰ্ভাগ্যবশতঃ কেইবাপাতো তীৰ তাৰ বুকু ভেদি সোমোৱাত সি আহত হৈ পৰে। ৰজা কৰ্টিছৰ সকলো সৈন্যই আক্ৰমণ কৰিবলৈ খেদি অহাত হাৰকিউলিছৰ সহচৰসকল মিলি জ্বলন্ত জুইৰ প্ৰতীকবোৰ খহাই দিয়ে, যাৰ ফলত কিছু সৈন্য জ্বলি মূল প্ৰৱেশ পথটো প্ৰায় বন্ধ হৈ পৰে। তেনেতে হাৰকিউলিছৰ আহত সাথীজনে হাৰকিউলিছৰ হাততে প্ৰাণ হেৰুওৱাত হাৰকিউলিছ গৰ্জি উঠে। ইফালে প্ৰসাদৰ দুৱাৰৰ কাষতে আছিল দেৱী হেৰাৰ দানৱীয় বিশাল মূৰ্তিটো। হাৰকিউলিছে তাৰ দেহৰ সম্পূৰ্ণ শক্তিৰে দেৱী হেৰাৰ বিশাল মূৰ্তিটো সকলো সৈনিকৰ সন্মুখত বগৰাই দিয়ে, যিটো দেখি সকলো সৈন্য ভয়ত কঁপি উঠে আৰু ৰজা কাৰ্টিছ এই মূৰ্তিৰ আঘাতত বহুদূৰ ছিটিকি পৰে আৰু তাতেই ৰজাৰ মৃত্যু হয়। সকলো সৈন্যই হাৰকিউলিছৰ এই দানৱীয় ৰূপ দেখি বুজি উঠে যে হাৰকিউলিছ প্ৰকৃততে দেৱৰাজ জিউছৰ পুত্ৰ হওক বা নহওক, কিন্তু নিঃসন্দেহে এজন প্ৰলয়ংকাৰী মহাবীৰ। আৰু লগে লগে সকলো সৈন্যই আঁঠু লৈ হাৰকিউলিছৰ বশ্যতা স্বীকাৰ কৰে। বীৰতাই তাৰ কৰ্মৰ মাজেৰে নিজৰ পৰিচয় দি থাকে। ঐশ্বৰিক কোনো পৰিচয়ৰ সি মুখ্য নহয়, মুখ্য হৈছে মানুহৰ ওচৰত সি কি মৰ্যাদা পাইছে, বিশ্বাসৰ জাগা তৈয়াৰ কৰিব পাৰিছে। হ'ব পাৰে তেওঁ এজন সাধাৰণ মানুহ, বা হ'ব পাৰে দেৱতাৰ তুল্য এজন মহান বীৰ যোদ্ধা, আৰু এই বীৰত্বই হাৰকিউলিছক এজন সাধাৰণ যোদ্ধাৰ পৰা দ্য গ্ৰেট হাৰকিউলিছলৈ পৰিণত কৰে। ধন্যবাদ।